মৰ্ণিং বন্ধুসকল, কি খবৰ? নিশ্চয় আপোনালোকে চাগে ভালে আছে আৰু বৰ্তমান ভালে আছোঁ। আজি এটা কাহিনী এটা দেখাবলৈ গৈ আছোঁ প্লাছ মই গাড়ী এখন স্কুটি এখন মই ঘৰৰ পৰা ৰাতিপুৱা আনিছোঁ। প্লাছ মই ধৰক আনিপিনি বেছি দূৰ নহয়, প্ৰায় 100 মিটাৰমান আহিলোঁ। 100 মিটাৰমান অহাৰ পিছত বেণ্ডেজ কভাৰটো নাই, মানে চেল্ফৰ বেণ্ডেজ কভাৰটো নাই। বন্ধুসকল, মোৰ লগৰজন এইজনী, এইখন চব বাইক, এইজনে মোৰ লগৰ। খুব ধুনীয়া বাইক বনায়, আপোনালোকে আহিব। মই এড্ৰেছটো দিম, ফোন নাম্বাৰ দি দিম বাৰু। স্ক্ৰীনশ্বটৰ এৰিয়াত মই দি দিম, স্ক্ৰীনত মই ফোন নাম্বাৰ দিম, গতিকে আহিব। ইয়াত বাইক বনাবৰ কাৰণে খুব ধুনীয়া, একদম সুন্দৰকৈ আপোনাক গ্যাৰাণ্টি লৈ পিনি বাইক বনাই দিব। আপোনাক টেনশ্যন ল'ব নালাগে একো। আহিব আপোনালোক। এইজন আমাৰ কৃষ্ণ দা, এইজন